ডিব্ৰুগড়ত ৰক্তাক্ত পৰিস্থিতি তেজেৰে তুমুৰলি হৈ আছে ডিব্ৰুগড় চহৰৰ এটা পথ দেখিলে গাৰ নোম হিয়ৰি উঠিব আপোনাৰ জিতেন শইকীয়া নামৰ ব্যক্তিজনে নিজৰ সাৰ্ভিস বন্দুকেৰে চৰম সিদ্ধান্ত লোৱাৰ পাছত পথৰ কাষতে পৰি থাকিল মুমূৰ্ষ অৱস্থাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত জিতেনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যে মৃত্যু হয় ঘটনাটো মই ঘৰৰ ভিতৰতে আছিলোঁ মই শব্দ এটা শুনিলোঁ ফটকা ফুটা নিচিনা শব্দটো শুনিলোঁ শুনি পেলাই মই যেতিয়া ওলাই আহিছোঁ তাৰপৰা দেখিছোঁ মানুহজন পৰি থকা বোলো কি হ'ল বোলো এইজনৰ বোলো তাৰপিছত দেখিছোঁ গোটেই তেজ নিগৰি আছে তাৰপৰা সেইটো সময়ত মই আকৌ মই হাত দিয়া নাই মই গৈ পেলাই পুতেকক মাত দিলোঁ যে এনেকৈ তেনেকৈ হ'ল তোমাৰ দেউতা বোলো সোনকালে ওলাই আহা তেতিয়া পুতেকে ওলাই আহিলে আহি পেলাই পুতেকে চোৱা চিতা কৰিলে তাৰপিছত দেখিলোঁ যে বন্দুকটো ছাইডত পৰি আছে আৰু মানুহজনৰ পূৰা ব্লিডিংটো হৈ আছে মানে মই সিমানখিনি মন কৰিছোঁ তাৰপিছতে পুতেকে আৰু দেতা বুলি মাতি আছে মাত চাত দিয়া নাই তেওঁ মানে চেন্সলেছ হৈ গৈছে মানে ইয়াত থকা তেখেতৰ হ'ল আজি 4-5 বছৰমান হৈ গ'ল কিমান বজা ঘটনা এইটো ঘটনাটো বেছি দেৰি হোৱা নাই আপোনাৰ আধা ঘণ্টা 45 মিনিটমান হৈছে ইয়াত ভাড়াত থাকে নাই তেনেকুৱা একো নাই তেখেতে আজি কামলৈ গৈছিলে কামৰ পৰা আহিছে আহি পেলাই তেওঁ ধুনীয়াকৈ ঘৰত আছিলে বাৰাণ্ডাতে বহি আছিলে তাৰপিছতে অলপ সময়ৰ পিছতে ওলাই পেলাই ঘটনাটো কৰিছে মানে হয় না তেওঁ ছাৰ্ভিচৰ পৰা আহিলে মৰ্ণিঙত যায় মৰ্ণিং 10টামান বজাত ওলাই যায় তাৰপৰা আহি পায় আৰু 4টামান বজাত আহি পাই মেলি তাৰপিছতে এই ঘটনাটো যিটো হৈছে ঘৰটো 3জন থাকে তেখেত থাকে তেখেতৰ ৱাইফ আৰু পুতেক সুভৰিত আঘাতপ্ৰাপ্ত জিতেনৰ দেহৰ পৰা অধিক ৰক্তক্ষৰণ হোৱাৰ ফলতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ভাৰতীয় ষ্টেট বেংকৰ এটিএমৰ সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত নালিয়াপুলৰ জিতেন শইকীয়াই ডিব্ৰুগড় চহৰৰ গান্ধীনগৰৰ এনাজৰী পথৰ ভাড়াঘৰৰ সমীপতে সংঘটিত কৰে এই নৃশংস ঘটনাটো অসম ৰাইফলছৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ জিতেন শইকীয়াই বেংকৰ সুৰক্ষাকৰ্মী হিচাপে নিয়োজিত হয় জিতেনৰ এই আত্মহননৰ আঁৰত পাৰিবাৰিক কণ্ডলৰ সন্দেহ অৱশ্যে ঘটনা সংঘটিত হোৱাৰ সময়ত জিতেনৰ পত্নী নাছিল তেওঁলোকৰ ভাড়াঘৰটোত ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া